নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ৰঙালী ৰঙেৰে উপচি পৰক সকলোৰে জীৱন। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ গছতলৰ বিহু চাবলৈ। মটক সম্প্ৰদায়ৰ যি পৰম্পৰাগত গছতলৰ বিহু সেয়া চাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখুৱাম। ব'লক তেন্তে। যাবলৈ ওলালোঁ, কিন্তু বৰষুণ জাক আহি গ'ল। আজি ৰাতিপুৱাৰ পৰা বতৰটো ইমান ভাল নাছিলে। ৰাতিপুৱা ঠিকেই আছিলে বাৰু, বৰষুণ দিয়া নাছিলে, কিন্তু ডাৱৰীয়া হৈ আছিলে। আৰু এতিয়া বৰষুণ জাক আহি গ'ল যাবলৈ ওলোৱাৰ লগে লগে। আৰু নাচনীবোৰো গৈছে আৰু ভণ্টি গ'ল। তথাপি তাত গৈ কি পাৰোঁ দেখাম আৰু অলপ হ'লেও নাচিব চাগে বৰষুণ জাক এৰিলে। তো ঠিক আছে, আপোনালোক তাতেই লগ পাম। আকৌ ৰখি আছে যে। আমি এতিয়া গৈ আছোঁ দুজনীয়া বিহু চাবলৈ, আৰু মানুহ আহিবলগীয়া আছিলে। বৰষুণ দিয়াৰ কাৰণে অহা নাই চাগে, আহিব পাছত। আমি দুজনীয়া আগতে গৈ আছোঁ আৰু আপাহঁতো আহিব। এতিয়া আমি গাঁৱৰ মেইন ৰাস্তাত পালোহি। এইফালে গ'লে চাবুৱা পায় আৰু এইফালে ভিতৰলৈ আৰু গাঁও আছে। আৰু এখন পথাৰ দেখুৱাইছোঁ। এইখন হৈছে চাবুৱাৰ দিনজয় গাঁৱৰ পানী এৰা পথাৰ। আৰু এই পথাৰখনতে হ'বলৈ গৈ আছে এখন স্পৰ্ট ইউনিভাৰ্চিটি এইখন। আৰু এই স্পৰ্ট ইউনিভাৰ্চিটিখন হ'ব নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন ইউনিভাৰ্চিটি। আমাৰ গাঁৱতেই হ'ব আৰু দিনজয় গাঁৱত এইখন। এতিয়ালৈকে কাম আৰম্ভ হোৱা নাই, কিন্তু আধাৰশিলা স্থাপন কৰা হৈ গ'ল। অলপ দিন পাছত কাম আৰম্ভ কৰা হ'ব বুলি শুনিছোঁ, কি হয় আৰু এতিয়া আমি গৈ আছোঁ। আমি এতিয়া বিহু খাবলৈ সোমালোঁ খুৰী এজনীৰ ঘৰত। এয়া বহি আছোঁ। খুৰী মানে ঘৰৰ খুৰী। এয়া আমাক চাহ দিলে খুৰীয়ে, এতিয়া খাই লওঁ। পিছত পালে কৰিম আকৌ। ছোৱালী হৈছে এজনী আমাৰ টিকলি নাচনী। নামটো কৈ দিয়া তোমাৰ, আৰু ৰঙালী বিহু শুভেচ্ছা দি দিয়া। ৰঙালী বিহু চবকে শুভেচ্ছা জনাইছো। পিছতীয়াকৈ হ'লেও ইফালে ভণ্টিহঁতে ফটো মাৰিছে বিহুৰ ওচৰত আৰু
Ilokanda ubogo solimbe munge bihu kapuna ekayone oi kuli bihu logana bihu loga oi nukul kuli lekane dubaglati oi janane boni dikimoni nokola tumi ojo kuli oi nukul kuli ekane dubaglati oi janane tumi dikimoni nokola tumi ojo kuli nokola tumi ojo নহয় এইকেইটা ইয়াত থকা নাই নহয় হেৰি তাৰপৰা ঘূৰি অহা আকৌ কেলৈ গৈছে খালি ইয়াত থাকিলে বেলেগ কথা ন বিহু চালোঁ এতিয়া ঘৰলৈ গৈ আছোঁ গছতলৰ বিহু আৰু আজি বতৰটো ডাৱৰীয়া কাৰণে ছোৱালীবোৰ ইমান নাহিলে কমকৈ আহিছে ছোৱালীবোৰ আৰু ল'ৰাবোৰো চাবলৈ নাহিলে আৰু নহ'লে অন্য দিনা বাগী গীত গায় ল'ৰাবোৰে আমাৰ ভাগ্য বেয়া আৰু নেদেখিলোঁ সেইবোৰ এইকেইদিন বোলে যোৱাকালিলৈকে আহি আছিলে ল'ৰাবোৰ কিন্তু আজি নাহিলে হ'লেও অকণমান চালোঁ আৰু বুধবাৰে উৰুৱাব বোলে বিহু তাৰপিছত আৰু এদিন চাম চাগে আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ আৰু আকৌ এদিন যদি আহোঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম শেষত পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই